কি নাম তোমাৰ কি নামটো কোন ক্লাছত পঢ়িছে কোন ক্লাছ কোন স্কুল
sorry, sir. Hello, Maharaj, Kolo, Maharaj, Jiu, Sir, Maharaj, Go. Go, bhalke go. Sir. Oh, Hari ka kiyo, Hari ka na sai aso. Ete wrong kori diya. Ate amar wrong kori diya. Double mixi wrong kor. Dam bhoi ka to dam bhuniya na poti. Daoge. মা বুলি ক'লে তহঁতে কৈছো নাই ক ৰ নমস্কাৰ, আমি বৰ্তমান
চেৰগাপাৰ ৩২ নং প্ৰাথমিক বিদ্যালয়ত উপস্থিত আছোঁ। ইয়াত এটি অভিনয়ৰ সুন্দৰ কৰ্মশালা হৈ আছে। এই কৰ্মশালাত বহুতো কণ মইনা মাইনীহঁতে কৰ্মশালা একদিন কৰি আছে। তেওঁলোকক আমি এই গ্ৰুপটো দেখাইছোঁ। এয়া কণ মাইনীহঁতে এতিয়া কৰ্মশালা কৰাৰ অন্তত তেওঁলোকে ফিল্ডতে ব্যস্ত হৈ আছে। এই কৰ্মশালাত আমি প্ৰশিক্ষক হিচাপে মোৰ বন্ধু নীলাঞ্জন মহন্তই প্ৰশিক্ষণ প্ৰদান কৰি আছে। নীলাঞ্জন মহন্ত সুধিব বিচাৰিছোঁ, কৰ্মশালাটো কিমান দিনৰ পৰা আৰম্ভ হৈছে ইয়াত? অভিনয় কৰ্মশালা 2 জুলাই 2018 চনৰ পৰা আৰম্ভ হৈছে। এই কৰ্মশালাটোত মোৰ লগত আছে এইটো ভাইটি দীপ্তিমন্ত চাংমাই। ইয়াৰ লগতে এই কৰ্মশালাত আচলতে আমাৰ অফক্লাছ আৰু এনাজৰী সকলো সদস্যই আহি তেখেতসকলক যোগ্যতা অনুসৰি তেখেতসকলে এই উত্তৰ পুৰুষক অনুপ্ৰাণিত কৰিব পৰাকৈ আমাক সহযোগিতা কৰিছে। আমি তাকে লৈ চেষ্টা কৰি আছোঁ। কৰ্মশালা কোনে আয়োজন কৰিছে ইয়াত? কৰ্মশালা আয়োজন কৰিছে দিক শিক্ষা মইনা পাৰিজাত আৰু ৩২ নং চেৰগাপাৰ প্ৰাথমিক বিদ্যালয়ৰ সন্মানীয় কৰ্মকৰ্তাসকলে আয়োজন কৰিছে। আৰু এই অঞ্চলটোৰ অৰ্ধশতাধিক কিশোৰে গ্ৰীষ্মবন্ধৰ এই সময়ছোৱাত মুক্ত মনেৰে তেওঁলোকৰ চিন্তা, তেওঁলোকৰ স্ফূৰ্তি আমাৰ সৈতে উদযাপন কৰিছে। আৰু আমি এখন সৃষ্টিশীল পৃথিৱীত একেলগে সপোন দেখাৰ কাৰণে কাম কৰি আছোঁ। আজি মই কৰ্মশালালৈ আহি এটা অনুভৱ হ'ল, তেওঁলোকে কৰ্মশালাৰ বাকী আনুষংগিক দিশৰ লগতে এখনি নাটক কৰিব নেকি তেনেকুৱা এটা অনুমান হ'ল। নাটকখনৰ কিন্তু আচলতে কি হ'ব মই বস্তুটো নাজানিলোঁ। আপুনি এই বিষয়ে কি ক'ব? আচলতে আমাৰ নাটকখনৰ শিৰোনাম হ'ল কি হ'ব আমিও নাজানো। তো কি হ'ব আমি তাকে লৈ চেষ্টা। কৰ্মশালা বুলি ক'লে এইটো ধাৰণা আমি কিশোৰসকলক সাংঘাতিক ধৰণৰ এটা মানসিক চাপ দি পেলাই তেওঁলোকৰ পৰা সাংঘাতিক অভিনয় এটা আদায় কৰাৰ চেষ্টা কৰা নাই। তো আমি চেষ্টা কৰিছোঁ তেওঁলোকে মুক্ত মনে তেওঁলোকৰ চিন্তা চেতনা প্ৰকাশ কৰক, তেওঁলোকে ভাবক, তেওঁলোকে যি দেখিছে তাক উপস্থাপন কৰক আৰু কলাত্মকভাৱে আমি তাক লৈ যাওঁ। সেয়াই কি হ'ব মই নাজানো। 15 তাৰিখে হ'লেহে গম পাম আচলতে কি হ'ব। 15 তাৰিখে হ'ব। 15 জুলাই অনুষ্ঠানটো ক'ত হ'ব? এয়া আমাৰ এই কৰ্মশালাৰ আয়োজক আমাৰ এই বাইদেউ আছে আৰু দাদা আছে। বাইদেউ আৰু দাদাক তই দেখুৱাই যাব লাগে নহয়। যদি দেখাই নি চকুৱে প্ৰতিশ্ৰুতি দিছোঁ মইনা পাৰিজাতৰ হৈ আৰু আমাৰ এই অঞ্চলৰ বা জিলা
পাৰিজাতৰ সদস্যসকলে বা জিলা পাৰিজাতৰ সমূহ মানে কৰ্মকৰ্তাসকলে আমাক সহায় কৰিছে, আমাক পথ দেখুৱাইছে, আমাক পৰামৰ্শ দিছে। তেওঁলোকৰ পৰামৰ্শতে আমি গ্ৰীষ্মকালীন কৰ্মশালা আৰু বিশেষকৈ ৩২ নং চেৰেকাপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলেও আমাক সম্পূৰ্ণ সহযোগ দিছে এই কৰ্মশালাখন আগবঢ়াই নিয়াত। সেইটো কাৰণে সকলোকে আমি ধন্যবাদ দিছোঁ। আৰু আমাৰ 15 জুলাই দেওবাৰে কি হ'ব আমি ক'ব পৰা নাই। সেই কি হ'ব আমাৰ নীলাঞ্জন মহন্তৰ কি হ'ব মানে তেওঁৰ পৰিকল্পনাৰে এখন নাটক আমি ইয়াত মঞ্চস্থ কৰিম। তাৰ কাৰণে আপোনালোক সকলোকে আমাৰ ৩২ নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত নাটকখন উপভোগ কৰিবৰ বাবে আমি এই সুবিধাতে আপোনালোক সকলোকে আমন্ত্ৰণ কৰিছোঁ। আমাক যাতে শিশুসকলক যাতে উৎসাহিত কৰে, আপোনালোকৰ উপস্থিতি আমাৰ একান্ত কাম্য। এয়া আৰু ক'বলগীয়া। সুন্দৰ চিন্তা বাইদেউহঁতৰ। বাইদেউ আপোনাৰ মইনা পাৰিজাতৰ নাম কি ক'লে? দীপিকা মইনা পাৰিজাত। দীপিকা মইনা পাৰিজাতৰ সুন্দৰ চিন্তা। এতিয়া আমি 15 তাৰিখলৈ বাট চাব লাগিব দীপিকা মইনা পাৰিজাতৰ এই কৰ্মশালা অন্তত কি হ'ব আচলতে। বাইদেউ ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা সুন্দৰ পদক্ষেপ এই অঞ্চলত গ্ৰহণ কৰিছে আপোনালোকে। তাতে উত্তৰ প্ৰজন্ম হিচাপে আমাৰ নতুন প্ৰতিভা বহুত আমি দেখা পাইছোঁ ইয়াত। আজি আহি অন্তত আমি এইটো উপলব্ধি কৰিছোঁ যে বহুত আমাৰ কণ মইনা মাইনাতে ভৱিষ্যতে এজন ভাল অভিনেতা বা নতুন শিল্পী হ'ব বুলি আমি আশা কৰিছোঁ। এই আশাৰে আপোনালোকৰ মইনা পাৰিজাতক বিশেষভাৱে ধন্যবাদ জনাই আমি বিদায় ল'ব বিচাৰিছোঁ। আৰু 15 তাৰিখে পুনৰ লগ পাম আচলতে কি হ'ব জানিবৰ কাৰণে। ধন্যবাদ। নিশ্চয় আহিব। কি হ'ব চাবলৈকে আহিব। আমন্ত্ৰণ থাকিল। ঠিক ধন্যবাদ।